হাই আজিৰ ভিডিঅ'টোৰ টপিকটো চাই গম পাইছে যে এই টপিকটো ফাষ্টফুডৰ ওপৰত। ফাষ্টফুড কি চিনি নোপোৱাটো কোনো নাই। ফাষ্টফুড আমি সবে চিনি পাওঁ, খাই ভাল পাওঁ। এক কথাত ক'বলৈ গ'লে ফাষ্টফুডৰ প্ৰতি আমি সকলো এডিক্টেড। এইবোৰ ফাষ্টফুড চিনি নোপোৱা কোনো নাই বুলিয়ে ক'ব পাৰি। চবেই জানে ফাষ্টফুড কি। এতিয়া ফাষ্টফুড কোনবোৰ? ম'ম', চাও, বিৰিয়ানী, বাৰ্গাৰ, এই সকলোবোৰ ফাষ্টফুডত পৰে আৰু সকলোৱে আমি খাই ভাল পাওঁ মানে এইবোৰ হৈছে হাইলি প্ৰচেছড ফুড, যিবিলাকত কিছুমান নেচাৰেল বস্তু থাকে আৰু কেমিকেল বস্তু থাকে। সেইবোৰ মিলাই পেলাই ফাষ্টফুডটো তৈয়াৰ কৰা হয়। কম টাইমত হয় আৰু খাই পেলাই কিন্তু বিৰাট ভাল লাগে। আৰু আপোনালোকেও খাইছে, ময়ো খাওঁ, ভাল লাগে কাৰণে। আৰু বিশেষকৈ নিউ জেনেৰেশ্যনটো কমপ্লিটলি এডিক্টেড বুলিয়ে ক'ব পাৰে ফাষ্টফুডৰ প্ৰতি। কাৰণ এখন সৰু মেলাত গ'লেও বেলেগ দোকান চলক নচলক, চাওৰ দোকান এখন কিন্তু খুবেই ভালকৈ চলে। তাৰ পৰাই বুজা যায় যে ফাষ্টফুড বোলা বস্তুটোৰ প্ৰতি আমি কিমান পৰিমাণে এডিক্টেড হৈ পৰিছোঁ। সৰু বাদেই দিয়ক, আজিকালি ডাঙৰবিলাকো ক্ৰমান্বয়ে ফাষ্টফুডৰ প্ৰতি এডিক্টেড হোৱা দেখা গৈছে। এক কথাটো খাই ভাল লাগে, 2 নম্বৰ কথা ফাষ্টফুড এবিধ হ'লেই খাব পাৰি, টেষ্টিটো হয়, সেইকাৰণে আমি খাওঁ। কিন্তু সকলো বস্তুৰে যিদৰে উপকাৰিতা অপকাৰিতা থাকে, ঠিক তেনেধৰণৰ ফাষ্টফুডৰ ওপৰতো আমাৰ কিছুমান বৰ্তমান সময়ত জানিবলগীয়া কথা আছে, যিবোৰ আমি আমাৰ জেনেৰেশ্যনে বা আহি থকা জেনেৰেশ্যনে বা পুৰণা জেনেৰেশ্যনে জানাটো খুবেই প্ৰয়োজন। সেইকাৰণেই আজিৰ এই ভিডিঅ'টো বনাইছোঁ। চাওঁ আহক এতিয়া মেইন ভিডিঅ'টো। পোনপ্ৰথমে আপোনালোকক মই আজি এটা এক্সাম্পল দিম, তাৰপিছত আপুনি নিজে ভাবি পেলাই বাকীখিনি কথা গম পাব। এক্সাম্পলটো হ'ল, আপুনি নিজে ভাবক, 20 বছৰ আগতে এনেকুৱা কিছুমান বেমাৰৰ নাম আমি শুনাই নাছিলোঁ, যিবোৰ বেমাৰ আজি শুনি আছোঁ। ঠিক তেনেদৰে 50 বছৰ আগতো কিছুমান বেমাৰৰ নামেই ওলোৱা নাছিল বা আৱিষ্কাৰে হয়তো হোৱা নাছিল, যিবোৰ বেমাৰ আজি আৱিষ্কাৰ হৈ আছে। ঠিক তেনেকৈ আগন্তুক 20ৰ পৰা 40 বছৰৰ ভিতৰত এনেকুৱা কিছুমান বেমাৰ আৱিষ্কাৰ হ'ব, যিবোৰ বেমাৰ হয়তো আমি আজি শুনা নাই। কিন্তু এই যে প্ৰচেছটো যে হৈ আছে গ্ৰেজুৱেলি, কিহৰ কাৰণে হৈ আছে? তাৰ মানে এনেকুৱা কিছুমান চেঞ্জ আহিছে, যিটো চেঞ্জৰ কাৰণে এই বেমাৰবোৰ এনভাইৰনমেণ্টত, আমাৰ শৰীৰত, জীৱ জন্তুৰ শৰীৰত নতুনকৈ সৃষ্টি হৈছে। তাৰ মানে আমি আমাৰ বডিত যি বস্তু সোমাই আছোঁ, উশাহ লৈ আছোঁ, গেছ হওক, খোৱা বস্তু হওক, সেই বস্তুবিলাকে আমাৰ বডিত কিবা এটা প্ৰভাৱ পেলাইছে। সেই প্ৰভাৱটোৱেই পিছত গৈ বেমাৰৰ ৰূপ লৈছে। যিটো বেমাৰ আজি মোৰ গাত থাকিব, মোৰ গাত সম্পূৰ্ণৰূপে নহ'লেও নিজৰ সতি সন্ততিৰ গাত বা পৰৱৰ্তী প্ৰজন্মত বিয়পি গুচি যায় বেমাৰটো। এতিয়া ফাষ্টফুডৰ টপিকটোলৈ আহোঁ। ফাষ্টফুড আমাৰ খাই ভাল লাগে। এইবোৰ ফাষ্টফুড দেখিলে আপোনালোকৰ জিভাৰ পানী পৰে, মোৰো জিভাৰ পানী পৰে। খাওঁ। মই ভিডিঅ'টো বনোৱাৰ আগতে এটা কথা কওঁ যে ফাষ্টফুড মই নোখোৱা নহয়, খাওঁ, কিন্তু কমাই খাওঁ। এতিয়া মূল কথাটো কওঁ যে ফাষ্টফুডত কিছুমান কেমিকেল দিয়া হয়। কেমিকেল মানে ধৰক MSG দিয়া হয়, লগতে তাত ৰিফাইণ্ড অইল ইউজ কৰা হয়। এই MSG, ৰিফাইণ্ড অইল এইবিলাক অতীতত নাছিলে, এইবিলাক বৰ্তমান সময়ত ইউজ কৰা হয়। এই MSG নো হয় কি? MSGয়ে আমাৰ ফুডবিলাকত ফ্লেভাৰ দিয়ে। এইটো MSG আপুনি দেখিছে মানে দেখিব পাৰে, কিন্তু দোকানত এইটো পোৱা যায় আৰু দামো ইমান বেছি নহয়। আৰু এই MSGটো তাত এইকাৰণে দিয়া হয় যাতে তাত ফ্লেভাৰ আহে। আপুনি নিজে চাব, ঘৰত যেতিয়া আপুনি এনেকৈ চাও বনায় ইমান টেষ্ট নহয়, কিন্তু দোকানতহে একেখিনি চাওচাই বনায় বহুত টেষ্ট লাগে আৰু আমাৰ খাওঁ লাগে। কিহৰ কাৰণে লাগে? কাৰণ তাত এই দিয়া ফুড ফ্লেভাৰে আমাৰ জিভাখনক এডিক্ট কৰি দিয়ে, এটা মজা আনি দিয়ে। আৰু তাৰ কাৰণে আমি দোকানৰ চাওটো খাই বা দোকানৰ ম'ম' খাই বা দোকানৰ বস্তু খাই আমি বেছি ভাল পাওঁ। লগতে ফাষ্টফুডত থাকে কিছুমান চুইটনাৰ, আমি গম নাপাওঁ। আৰু ফাষ্টফুডত বহুত ফেটি এচিড পৰ্যন্ত থাকে। তাত থকা অইলি মেটেৰিয়েলছে আমাৰ বডিত বহুত ট্ৰেন্স ফেটি এচিড জমা কৰি দিয়ে, আৰু যাৰ কাৰণে সেইবোৰে শিৰাবোৰৰ ভিতৰত এই ধৰণে জমা হৈ ভৱিষ্যতে আমাৰ শৰীৰত ষ্ট্ৰ'কৰ দৰে বা হাৰ্টৰ প্ৰব্লেম আনিবলৈ পাৰে। ঠিক একেদৰে ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন যিটো আছে, তেওঁলোকৰ মতে যিটো MSG নামৰ বস্তু মই আপোনালোকক এইটো অলৰেডি কৈছোঁ, সেই বস্তুটোৱে আমাৰ শৰীৰত নানা ধৰণৰ বিসংগতি দেখা দিব পাৰে বুলি অলৰেডি তেওঁলোকে কৈ আছে, যদিও বৰ্তমানলৈকে বন্ধ হোৱা নাই বস্তুটো। আৰু এই MSG নামৰ বস্তুটো যেতিয়া আমি ঘনাই আমাৰ বডিত সুমিয়াই থাকোঁ খাই ফাষ্টফুডবিলাক, তেতিয়া ই আমাৰ শৰীৰত ডিপ্ৰেশ্যনৰ সৃষ্টি কৰে, মাইগ্ৰেইনৰ সৃষ্টি কৰিব, হাৰ্টৰ প্ৰব্লেমৰ সৃষ্টি কৰিব, মনটো খুব উদ্বিগ্ন হৈ থাকিব, খুব অশান্তি লাগিব। মানে মানসিক মেণ্টেলি এনেকুৱা এটা চেঞ্জ আনি দিব, যিটো চেঞ্জ আপুনি খোৱাৰ লগে লগে গম নাপাব, কিন্তু গ্ৰেজুৱেলি
কণ্টিনিউৱাছ এক বছৰ খাইছে, তাৰপিছত এটা চেঞ্জ আহিব আপোনাৰ। সেই চেঞ্জটো আপুনি একেদিনাই গম নাপাব বা ৰিয়েলাইজ নকৰিব, বা আজিয়ে মই কোৱা কথাটো নামানিবও পাৰে কোনোবাই, কিন্তু 1 বছৰ বা 2 বছৰৰ পিছত সেই চেঞ্জটো আপোনাৰ আহিব, যিটো অন্য বা আপোনাৰ লগৰসকলে প্ৰত্যক্ষ কৰিব পাৰিব। আৰু সেইটো চেঞ্জ আহে হৰমনিক চেঞ্জৰ কাৰণে। আৰু সেই চেঞ্জটো আমি আমাৰ শৰীৰত নিজে কৰি আছোঁ, কাৰণ আমি যিমান পৰিমাণে খাই আছোঁ সিমান পৰিমাণৰ MSG জাতীয় বস্তু আমাৰ শৰীৰত সোমাই আছে, আৰু সি আমাক অপকাৰ কৰি আছে। এতিয়া ফাষ্টফুডৰ পৰা হ'ব পৰা কিছুমান এফেক্টৰ বিষয়ে আপোনাক মই কেইখনমান ছবিৰ জৰিয়তে বুজাম। এই ছবিকেইখনৰ ফালে চাওক। এতিয়া ফাষ্টফুডবোৰে কৰে কি? ফাষ্টফুডবোৰে আমাক বহুত ইম্পেচেণ্ট কৰি তোলে। ইম্পেচেণ্ট মানে অধৈৰ্য কৰি দিয়ে আমাক। এই অধৈৰ্যটোৱে আমাক কিছুমান চিটুৱেশ্যনত বহুত বিপদত পেলায়। ধৰক ক'ৰবাত ৰখি থাকিব লাগে, বা ধৰক কিবা কামৰ কাৰণে আমি ৱেইট কৰিবলগীয়া হৈছে, তেতিয়া আমি পটককৈ ইম্পেচেণ্ট হৈ যাওঁ, আৰু ইম্পেচেণ্ট হৈ পেলাই পৰিস্থিতিটোক আৰু বেয়া কৰি দিওঁ। ঠিক একেদৰে এই ফাষ্টফুডবিলাকৰ প্ৰতি আমাৰ যিটো এডিকশ্যন, এই এডিকশ্যনটোৱে আমাক অযথা কিছুমান খৰচ কৰাই পেলায়। ধৰক বস্তুটো দেখিলে আমাৰ খাওঁ লাগি গ'ল। কিহৰ কাৰণে হ'ল? কাৰণ এই ফাষ্টফুড বোলা বস্তুটোৰ প্ৰতি আমাৰ এটা এডিকশ্যন হৈ গ'ল, আৰু এই এডিকশ্যনটো আনিলে তাত থকা কেমিকেলবোৰে, আৰু ই আমাৰ খৰচ যথেষ্ট বঢ়াই দিয়ে। তাৰপিছত ফাষ্টফুডৰ কাৰণে হোৱা আন এটা ইম্পৰ্টেণ্ট প্ৰভাৱ হ'ল ডিপ্ৰেশ্যন। ই আমাৰ মনটো বহুত ডিপ্ৰেশ্যন কৰি দিয়ে। ডিপ্ৰেশ্যন আনি দিয়ে মানে কিছুমান সৰু সৰু কথাত বা সৰু সৰু চিটুৱেশ্যনত ই আমাৰ মনত ডিপ্ৰেশ্যনৰ সৃষ্টি কৰি আমাক বহুত অশান্ত কৰি ৰাখে, আৰু মনটোক অস্থিৰ কৰি ৰাখে, আৰু ই আমাক বিপদত পেলায়। একেদৰে এই ফাষ্টফুড বোলা বস্তুটো এনেকুৱা যে যিমান খালে আমাৰ হেঁপাহে নপলায়। খালে খাওঁ লাগি থাকে, অলপ খালে নহ'ব, আপোনাৰ আকৌ এবাৰ খাব লাগিব, তেনেকুৱা এটা পৰিস্থিতি আনি দিয়ে। কাৰণ আমি ঘনাই খাব পাৰোঁ আৰু খুব খাব পাৰোঁ, আৰু এই এডিকশ্যনটো তাত থকা কেমিকেলবিলাকত থকা ফ্লেভাৰবিলাকৰ কাৰণে আমাৰ হয়। তাৰপিছত আহিলে ই আমাৰ ব্ৰেইনটোক চুগাৰৰ প্ৰতি ইণ্টাৰেষ্টেড কৰি তোলে। কাৰণ আমি তাত থকা যিবিলাক চুগাৰ পাৰ্টিকলছ থাকে, সেই কেমিকেলবিলাকে আমাৰ এনেকুৱা এটা এডিকশ্যনৰ সৃষ্টি কৰে, আৰু এই এডিকশ্যনটোৱে আমাৰ বডিত পিছলৈকে ইনচুলিনৰ প্ৰব্লেমছ কৰি ডায়েবেটিছৰ সৃষ্টি কৰাৰ চান্স থাকে। লগতে কি হয়, যিবিলাক ফাষ্টফুডৰ দোকান হয়, আপোনাৰ অঞ্চলত থকা দোকান হওক বা কোনোবা ডাঙৰ দোকানেই হওক, আপোনাৰ নামটো দেখিলে বা লগতো দেখিলে আপোনাৰ কি হৈ যায়, লগে লগে এনেকুৱাকৈ মনত আহিব যে এই বস্তুটো খোৱা নাই বহুত দিন, আজি খাব লাগিব। সেনেকৈ আপোনাৰ মন গুচি যায় লগে লগে, আৰু আপোনাৰ এই ইণ্টাৰেষ্টটো আপুনি ৰখিব নোৱাৰে, আপুনি যেতিয়া খাবই লাগিব মানে, তেনেকুৱা এটা চিটুৱেশ্যন আহি যায়। লগতে ই কি কৰে, আমাক এনাক্সিয়াছ কৰি তোলে সৰু সৰু চিটুৱেশ্যনবিলাকত, বা যিটো কথাত আমি যিমান পৰিমাণে এনাক্সিয়াছ হ'ব নালাগে সিমানে এনাক্সিয়াছ কৰি তোলে আমাক, আৰু তাৰ ফলত আমাৰ মনটো আমি অশান্ত হৈ থাকে, বা কেতিয়াবা আমি কাৰোবাক কিবা বেয়াকৈ কৈ পাওঁ, কাৰণ আমাৰ মনটোৰ চিটুৱেশ্যনটোৱেই তেনেকুৱা হৈ যায় সেই চেঞ্জটোৰ কাৰণে, আৰু সেই চেঞ্জটো আনি দিয়ে তাত থকা কেমিকেলবোৰে। লগতে আমি হৈ যাওঁ হাইপাৰ এক্টিভ হৈ গ'লে কি হয়, সৰু কথাবিলাকত আমি কাৰোবাক কথাত বেছি বেয়াকৈ কৈ দিওঁ, বা সেই চিটুৱেশ্যনটোত আমি যিদৰে এক্ট কৰিব নালাগিছিলে তেনেকুৱা ধৰণে আমি এক্ট কৰি দিওঁ, আৰু ফলত চিটুৱেশ্যনটো তাতকৈ আমি বেয়ালৈকে লৈ যাওঁ। গতিকে এই সকলোবিলাক চেঞ্জ হয় এই হৰমনিক চেঞ্জৰ কাৰণে। লগতে আহি যায় ডাইমেনচিয়া আপোনাৰ আজি নহ'ব পাৰে, কিন্তু দীঘলীয়া টাইম ধৰি যদি আপুনি ফাষ্টফুড খাব, সেই ফাষ্টফুডৰ কেমিকেলবিলাকে আপোনাৰ বডিত লং টাৰ্ম এফেক্ট কৰিব, আৰু এফেক্ট কৰাৰ পিছত বহুত দিন পিছত আপোনাৰ হয়তো 10 বছৰ 20 বছৰ পিছতো ডাইমেনচিয়া হোৱাৰ এটা চান্স থাকে। গতিকে তাৰ কাৰণে আগতে সতৰ্ক হোৱাটো ভাল। লগতে ই কৰে লাৰ্ণিং কেপাবিলিটিছটো কমাই দিয়ে, বিশেষকৈ শিশুবিলাকৰ ক্ষেত্ৰত। তেওঁলোকে যি ধৰণে শিকিব লাগে বা যিমান আগবাঢ়িব লাগে সেইটো সিমান পৰিমাণে আগ নাবাঢ়ে, কাৰণ তাত থকা কেমিকেলবিলাকে শিশুৰ ব্ৰেইনত সেইদৰে প্ৰভাৱ পেলায়। যিসকলে বহুত খায় তেওঁলোকে খোৱাটো কমোৱাটো সেইকাৰণেই দৰকাৰ। লগতে ই আমাৰ চিটুৱেশ্যনবিলাক বেয়াৰ পৰা আৰু বেয়ালৈকে লৈ যোৱাত সহায় কৰে। ধৰক আপোনাৰ মনটো কিবা এটা বেলেগ পৰিস্থিতি আছিলে, আপোনাৰ মনটো হৈছিলে উদ্বিগ্ন, বা আপুনি বহুত হাইপাৰ এক্টিভ হৈ আছিলে, আৰু তেতিয়া আপুনি সেই চিটুৱেশ্যনটো তাতকৈ বেয়ালৈকে লৈ গ'ল, বা বেয়াকৈ কৈ দিলে, বা বেয়া চিটুৱেশ্যন এটা ক্ৰিয়েট কৰি দিলে। গতিকে সকলোবিলাক হয় তাত থকা কেমিকেলবিলাকে আমাৰ যিটো এফেক্ট পেলায় লং টাৰ্ম, তাৰ ফলত। লগতে ই আমাৰ লোভটো বঢ়াই দিয়ে ফাষ্টফুডৰ প্ৰতি। আমি কিবা এটা ফাষ্টফুড দেখিলেই খাওঁ লাগে, বা আপুনি কেইদিনমান খোৱা নাই, দোকানত দেখিলে আপোনাৰ ভোক নালাগিলেও সেই সময়ত আজি খাই যাওঁ, এই ধৰণৰ মন যাব। গতিকে এই ধৰণৰ লোভটো এই ফাষ্টফুডত থকা এডিকশ্যনটোৱে বঢ়াই দিয়ে। আপোনালোকে ফটোখিনি চাই বহুতখিনি কথা গম পালে যে ফাষ্টফুডে কিদৰে আমাৰ হাৰ্টৰ প্ৰব্লেম আনিব পাৰে, কিডনিৰ প্ৰব্লেম আনিব পাৰে, আমাৰ বডিত ফেটছৰ পৰিমাণ বঢ়াব পাৰে। বেছিকৈ ফাষ্টফুড খালে অহা প্ৰব্লেমবিলাকৰ পৰা আনকি আপোনাৰ ফাৰ্টিলাইজিং কেপাচিটি যিটো পাৱাৰ হয়, সেই পাৱাৰটোতো প্ৰব্লেম পৰ্যন্ত আহি যাব পাৰে।
যোনে খুব ঘনাই খায়। এতিয়া বিশেষকৈ যিসকলে চাকৰি কৰে বা অকলে থাকে, আমি কি কৰোঁ? এলাহ লাগে বনাবলৈ, তেতিয়া আমি ফাষ্টফুড পটককৈ পাই সোনকালে কিনি আনি পেলাই পটককৈ খাই দিওঁ। কিন্তু যেতিয়া আমি ভোকত এই ফাষ্টফুডবিলাক আনি খাওঁ, ই কিন্তু আমাৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায়, আৰু সেই প্ৰভাৱটো আমাৰ শৰীৰত দীঘলীয়াকৈ পৰে। আমি আজি খাইছোঁ, কালি পায়খানা কৰিলোঁ, ওলাই গ'ল, সেইটো নহয়, কিন্তু সি তাৰ কেমিকেল বস্তুবিলাক আমাৰ শৰীৰত এৰি থৈ যায়। আমাৰ শৰীৰৰ অংগ প্ৰত্যংগবিলাকে তাক শুহি লয়। শুহি লোৱাৰ কাৰণে তাৰ প্ৰভাৱটো আজি নপৰিলে 5 বছৰ পিছত পৰিব। ঠিক একেদৰে এই ভিডিঅ'টো সেইকাৰণে মই ঠিক আমাৰ জেনেৰেশ্যনৰ কাৰণে বনোৱা নাই, আমাতকৈ সৰুসকল বা যিসকল মাক বাপেকৰ সৰু ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণেও বনাইছোঁ। কাৰণ আজিকালি প্ৰায় দেখা যায় যে সৰু ল'ৰা ছোৱালীসকল কিদৰে ফাষ্টফুডৰ প্ৰতি অতিকৈ এডিক্টেড হয়, যে বেলেগে যি খাওক নাখাওক নিজে কিন্তু ফাষ্টফুডেই খাব, কাৰণ ফাষ্টফুডৰ প্ৰতি এডিক্টেড। এইটো এটা স্বাভাৱিক কথা, কাৰণ বৰ্তমান সময়ত বেছিভাগ দোকানতো দেখা যায় ফাষ্টফুডৰ। সন্ধিয়া ৰাস্তাত ওলালে বেছিভাগ দোকান ফাষ্টফুডৰে হয়। গতিকে এই যিটো এডিক্ট, মই ফাষ্টফুড পোৱা খুব বেছি 5 বছৰ হৈছে, কিন্তু যিসকল আজিৰ শিশুৱে খাইছে তেওঁলোকেতো আজিৰ পৰাই খাই আছে। গতিকে ইয়াৰ প্ৰভাৱটো ইমান সুফলদায়ক নহ'ব হয়তো ভৱিষ্যতে, কাৰণ এই কেমিকেলবিলাকে আমাৰ শৰীৰত এটা এফেক্ট পেলাই আছে, আৰু সেই এফেক্টটো যিমানে বেছিকৈ খোৱা যায় তিমানে সোনকালে আহিব। আৰু এটা কথা, আজিকালি প্ৰায় দেখা যায় আজিকালি মানুহবিলাক খুব ডিপ্ৰেশ্যনত ভোগে, খুব খিংখিঙীয়া হয়। কিহৰ কাৰণে? আগতেতো এইবিলাক নাছিলে, তাৰমানে কিবা এটা চেঞ্জ হৈছে, হৰমনিক চেঞ্জ হৈছে, যাৰ কাৰণে আমাৰ মানসিক পৰিস্থিতিটো খুব গৰম হৈ যায়, পটককৈ আমি শ্বৰ্ট টেম্পাৰ হৈ যাওঁ, পটককৈ খং উঠি যায়। কিহৰ কাৰণে? এই হৰমনিক চেঞ্জটো সেই কেমিকেলবিলাকৰ পৰাই আহিছে। গতিকে যিমান পাৰোঁ আমি যদি কমাই খাওঁ, আমাৰ ভৱিষ্যতৰ কাৰণে, আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণে ভাল। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে ফাষ্টফুড খোৱাৰ ক্ষেত্ৰত খুবেই সাৱধান হোৱাৰ প্ৰয়োজন, কাৰণ তেওঁলোকে যদি বেছিকৈ ফাষ্টফুড খায় তাত থকা কেমিকেলবিলাক তেওঁলোকৰ গৰ্ভস্থ সন্তানৰ গালৈকেও যাব পাৰে, আৰু যিটোৱে তেওঁলোকৰ গাত কোনো জন্মগত ৰোগৰ সৃষ্টি কৰিব পাৰে, বা সেই সময়ত সুস্থ থাকিলেও পৰৱৰ্তী সময়ত সেই কেমিকেলবোৰে কোনো হৰমনিক পৰিৱৰ্তন আনি দিব পাৰে, আৰু নহ'লে কোনো ৰোগৰ হিচাপে দেখা দিব পাৰে। গতিকে এই ক্ষেত্ৰত সতৰ্ক হোৱাটো অতিকৈ সাৱধান। মই নাখাব বুলি নকওঁ, খাওক, কিন্তু কমাই খাওক, কণ্ট্ৰল কৰি খাওক, যাতে আপুনিও যাতে বেমাৰ নহয়, আপোনাৰ সন্তানটো সুস্থভাৱে থাকে, আৰু আপুনিও যাতে ভালকৈ থাকে। লগতে আৰু এটা কথা, আমি এই ফাষ্টফুডবিলাক যে খাওঁ, খোৱাৰ কাৰণে আমাৰ বডিত বহুত চুগাৰ সোমাই যায়। তাৰ কাৰণে বডিয়ে বেছিকৈ ইনচুলিন ৰিলিজ কৰিব লগা হয়, আৰু ইনচুলিন বডিয়ে যিমানে ৰিলিজ কৰিব লগা হয়, ইনচুলিন ৰেজিষ্টেঞ্চটো আমাৰ বডিত কমি যায়, আৰু তাৰ কাৰণে সেই প্ৰব্লেমটোৰ কাৰণে আজি নহয়, কালি নহয়, 1 বছৰ নহয়, 10 বছৰ নহয়, তাৰপিছত কিন্তু এদিন ডায়েবেটিছ হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা থাকে। সেইকাৰণে মই এটাই কথা ক'ব বিচাৰোঁ, এইখিনি আচলতে কোনো এডভাইচ নহয়, এইখিনি আচলতে মই জাষ্ট এটা জানিবলগীয়া সতৰ্কবাণী হিচাপেহে জনাইছোঁ, যাতে আমি কথাখিনি গম পালে সতৰ্ক হৈ নিজক ভৱিষ্যতটো বেমাৰ নোহোৱাকৈ নিজক বচাই ৰাখিব পাৰোঁ। আপুনি কিমান খাইছে সেইটোতো আপোনাৰ কথা, সেইটো মই একো কৰিব নোৱাৰোঁ। এতিয়া ময়ো নোখোৱাকৈ থাকিব নোৱাৰোঁ, খাওঁ লাগে কাৰণে ময়ো খাওঁ, কিন্তু কম পৰিমাণে খাওক, যাতে ভৱিষ্যতে কোনো এটা নতুন বেমাৰ আপোনাৰ শৰীৰত নহয়। আৰু মাক বাপেকসকলেও এইটো কথাত সাজু থাকিব লাগে, যাতে তেওঁলোকে তেওঁলোকৰ শিশুটিক সৰুৰ পৰাই যথেষ্ট পৰিমাণে ফাষ্টফুড নোখোৱায় আৰু হেবিট কৰাই নিদিয়ে। হেবিট যদি হৈ যায় তেওঁলোকে সদায় সেইটোৱে বিচাৰিব। গতিকে সেই ক্ষেত্ৰত সতৰ্ক হৈ আগবঢ়াটো সকলোৰে কাৰণে ভাল। বৰ্তমান সময়ত এই ফাষ্টফুডৰ জগতখনে আমাক যি ধৰণে চাৰিওফালৰ পৰা সাৱটি ধৰিছে, গতিকে আমি ফাষ্টফুড বাদ দি চলিব নোৱাৰোঁ। পৰিস্থিতিত পৰি আপুনিও খাব লগা হ'ব বা খায়, সেইটো ডাঙৰ কথা নহয়, কিন্তু আমি তাৰ লগতে খোৱাৰ লগতে নিজৰ কথা ভাবি খাব লাগিব, কাৰণ ভৱিষ্যতে আমি জীয়াই থাকিম, বা আমাৰ যিখিনি আহি থকা নতুন প্ৰজন্ম সেইখিনি জীয়াই থাকিব, বা সেইখিনি দেশখন চলাব, বা পৃথিৱীখনত আহি আছে। গতিকে তেওঁলোকে যদি সুস্থ নাথাকে, তেতিয়াহ'লে দেশখনকেই হওক বা পৃথিৱীখনকেই হওক বা এই মানৱ জাতিটোক সুস্থভাৱে কোনে আগবঢ়াই নিব? গতিকে আমি ভাবি চিন্তি খোৱাৰ লগতে আমাৰ নিজৰ শৰীৰটো কিমান সুস্থভাৱে ৰাখি বেমাৰ আজাৰ নোহোৱাকৈ বেছি দিন জীয়াই থাকিব পাৰোঁ, সেই কথাটো আমি বা পিতৃ মাতৃসকলে মনত ৰাখি শিশুসকলক আগবঢ়াই নিয়াটো তেওঁলোকৰ কৰ্তব্য। ইমানখিনিয়ে কথা ক'লোঁ। গতিকে ফাষ্টফুড বোলা বস্তুটোৰ প্ৰতি আমি আকৰ্ষণ যিমানেই নাথাকক কিয়, নিজক অলপ কিছু পৰিমাণে চম্ভালি কণ্ট্ৰল কৰি খাব লাগে, যাতে আমি
সুস্থ হৈ থাকিব পাৰোঁ বেছি দিন। ইমানে। কেইদিনমান আগতে মই ব্ৰইলাৰ খাব নালাগে বুলি ভিডিঅ' এটা বনাইছোঁ, আপোনালোকে চাইছে, ভাল পাইছে, কমেণ্টো দিছে, মোৰ ভাল লাগিছে। আশা কৰোঁ এই ভিডিঅ'টো আঁকোৱালি ল'ব একেধৰণে। আৰু এনেধৰণৰ ভিডিঅ' বা বেলেগ ধৰণৰ জানিবলগীয়া কথা মই জনাবলৈ চেষ্টা কৰিম পৰৱৰ্তী সময়ত। আজিলৈকে ইমানে। বাকী আৰু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, আৰু এইটো জানে